মাহমৰা লাইভৰ ব্যতিক্ৰম অনুষ্ঠানত আজি আমি আপোনালোকক লৈ যাম চৰাইদেউ জিলাৰ চলাপথাৰৰ এখন বিশেষ কৃষি পামলৈ, য'ত কেৱল বিভিন্ন ধৰণৰ কৃষিয়ে নহয়, যাৰ সমগ্ৰ এলেকাৰ প্ৰাকৃতিক নান্দনিক শোভাই বিভিন্ন পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ক'বলৈ গ'লে এই সমগ্ৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা তিলেশ্বৰ সন্দিকৈৰ নেতৃত্বত গঢ় লৈ উঠা এই ক্ষুদ্ৰ প্ৰতিষ্ঠানটিৰ বাবে তেখেতে বিভিন্ন সন্মান পাবলৈ সক্ষম হৈছে। তেখেতে কৃষি কৰ্মৰ মাজেদিয়ে সমাজৰ বাবে এক নতুন প্ৰজন্মৰ বাবে এক নতুন আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। চাওঁ আহক মাহমৰা লাইভৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, মাহমৰা লাইভলৈ সকলোকে স্বাগতম জনাইছো। আমাৰ ব্যতিক্ৰম অনুষ্ঠানৰ ব্যতিক্ৰমৰ সন্ধানত আমি এতিয়ালৈকে আপোনালোকক ভালেকেইটি অনুষ্ঠান দেখুৱালোঁ, কিন্তু আজি আমি উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ চলাপথাৰৰ এনে এখন বিশেষ কৃষি উদ্যোগত, যাৰ প্ৰাকৃতিক সৌন্দৰ্যই কেৱল এখন বাৰী হৈ থকা নহয়, যাৰ প্ৰাকৃতিক সৌন্দৰ্যই বিভিন্ন পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আমি আপোনালোকক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখুওৱাৰ উপৰিও এই সমগ্ৰ অনুষ্ঠানটোৰ এই সমগ্ৰ এলেকাটোৰ স্বত্বাধিকাৰীৰ সৈতে আমি আপোনালোকক চিনাকি কৰাই দিম। চাই থাকিব মাহমৰা লাইভ। হয় প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকক মই যাৰ কথা কৈছিলোঁ, যাৰ তত্বাৱধানত এই সমগ্ৰ উদ্যোগটো গঢ় লৈ উঠিছে, সেই স্বত্বাধিকাৰী সেই দাদাজন মোৰ কাষত উপস্থিত আছে। দাদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আমি আপোনাৰ নামটো জানি ল'ব বিচাৰিম। তিলেশ্বৰ সন্দিকৈ। হয়, আপুনি এই গোটেই অনুষ্ঠানটো ক'বলৈ গ'লে আপোনাৰ যিটো পৰিকল্পনা কৰি আছে, এইটো আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? মই 1979 চনৰ পৰাই মই প্ৰথম আৰম্ভ কৰা। হয়, আপুনি আৰম্ভ যেতিয়া কৰিছিলে সম্পূৰ্ণ ব্যক্তিগতভাৱে কৰিছিলে? ব্যক্তিগত, এতিয়াও ব্যক্তিগত হিচাপে কৰি আছে। হয়, আৰু এতিয়া কিমান জুৰি এলেকা জুৰি সমগ্ৰ কামটো হৈ আছে? এইটো প্ৰায় 40 বিঘা মাটি মই এতিয়া কৃষি কৰ্ম কৰি আছোঁ। হয়, আপোনাৰ এই অনুষ্ঠানটো, এই কৃষি কৰ্ম, এই উদ্যোগটোৰ প্ৰধানত আপুনি কি বুলি ক'ব বিচাৰে, মানে কি নামেৰে ৰাখিছে এই গোটেই উদ্যোগটো? হয়, আগে এইটো ৰাইজে মানে কলবাৰী বুলি সকলোৱে জানে। এতিয়া মই প্ৰগতি কৃষি ফাৰ্ম বুলি মই নামকৰণ কৰি নিজেই এটা নাম দি থৈছোঁ। হয়, আৰু ইয়াত আপুনি কেনেধৰণৰ কৃষি ব্যৱস্থা ৰাখিছে, কেনেধৰণৰ খেতি এতিয়ালৈকে কৰি আছে? মই ধান, মাহ, সৰিয়হৰ লগতে বিভিন্ন শাক পাচলি আৰু বিভিন্ন ফল মূল, উদ্যান শস্য মানে যেনেকৈ জালুক, তামোল, নাৰিকল, কমলা, কল, এনেকৈ বহুত যিমানখিনি সদ্যহতে মানে এঘৰ মানুহক লাগে প্ৰয়োজন, সকলোখিনি মই কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু চৰকাৰী সাহায্য পাইছেনে আপুনি? নাই, মই চৰকাৰী সাহায্য লোৱা নাই এতিয়ালৈকে। সম্পূৰ্ণ প্ৰচেছটো আপুনি নিজৰ একদম একান্ত ব্যক্তিগতভাৱে কৰি আছে? মই সকলোখিনি মই নিজৰ একান্ত ব্যক্তিগত হিচাপে বৰ্তমানলৈকে কৰি আছোঁ। আপুনি ইমান ডাঙৰ এটা এলেকা চম্ভালিবলৈতো বহুত কষ্ট হয় চাগে? হয়, সেইটো হয়। মানুহ ৰখা হয়। আজিকালিতো সকলোৱে জানে, মানুহ কৃষি কৰ্মৰ কাৰণে পোৱাই নাযায়, মানে বহুত কষ্ট হয় আৰু কৰিব লগা হয়, তথাপি কৰি থাকিবই লাগিব। হয়, এতিয়া প্ৰায় 6-7জন মানুহ কৰি থাকে। আগতেতো 15-20 জনলৈকে লগোৱা হৈছিলে, কিন্তু এতিয়া মানুহ পাবলৈকে নাই, উপায় নাই, তথাপি 6-7জন লগাই থওঁ ডেইলি। হয়, ইয়াৰ ব্যৱসায় আপোনাৰ কেনেধৰণৰ হৈছে এতিয়া, যিহেতু আপুনি কৈছে কল বাৰী বুলি? হয়, আপুনি কিমান বিঘা কলৰ এতিয়ালৈকে কৰি আছে? নহয়, মই গোটেই 40 বিঘা মাটিতে সকলো বিস্তৃতভাৱে আছে, মানে এবিধ নহয় আৰু কল, জালুক, তামোল, এনেকৈ মই 4-5 বিধ মানে একেডোখৰ ঠাইতে মই কৰা হয় মানে। আৰু ইয়াৰ প্ৰডাকশ্যন নিশ্চয় ভালেই হৈছে? ভালেই হৈছে, ইমান ভাল বুলিয়ে ক'ব লাগিব। এতিয়া মইতো সকলোকে খেতিৰ পৰাই চলি আছোঁ। আজি প্ৰথমেতো মই হাজিৰা কৰা মানুহ আছিলোঁ। হয়, এতিয়া সেই ভালেই হৈ আছে বৰ্তমানলৈকে। বজাৰলৈ মানে মোৰ ঘৰতে সকলোখিনি বিক্ৰী হয়। মই বজাৰলৈ হয়তো নিয়া নহয়। পাইকাৰী হিচাপে ঘৰৰ পৰাই বেপাৰী আহি লৈ যায়। মানে আপুনি এই গোটেই
কামবিলাক আপুনি অকলশৰীয়াকৈ কৰি আছে হয় সকলোৱে। কেৱল আপুনি এনেকুৱা ফল মূলৰ খেতি তাৰ বাহিৰেও আৰু কিবা পশুপালনৰ কিবা পশুপালন এটা মীন পালন আছে, এইফালে গাহৰি আছে, ব্ৰইলাৰ আছে, লোকেল আছে, হাঁহ আছে, পাৰ আছে, ছাগলী আছে ইত্যাদি মই কৰি আছোঁ। আচ্ছা, আৰু ক্ষতি হৈছে নিশ্চয়? ক্ষতি হয়, এতিয়া অলপতে ধুমুহা আহিলে তেতিয়া যথেষ্টখিনি ক্ষতি হ'ল। তামোলে ভাঙিলে 107 জোপা আৰু বিভিন্ন কল ভাঙিলে প্ৰায় 1000 ওপৰতে কল ভাঙিছে। জালুকো ভাঙিছে প্ৰায় 40-50 জোপা, কমলাও ভাঙিছে 15-20 জোপামান। মানে যথেষ্ট ক্ষতি হৈছে আৰু সেইটো প্ৰকৃতিৰ হেৰি লীলা কি কৰিব। তাৰপিছত আপোনাৰ এতিয়া ইয়াক আৰু ভৱিষ্যত আপুনি আৰু কি কৰাৰ পৰিকল্পনা আছে ভৱিষ্যতে এই উদ্যোগটোক লৈ? এইটো লৈ মানে এতিয়াতো প্ৰায় গোটেই মাটিখিনিতে সম্পূৰ্ণ ফিলাপেই হৈ আছে বিভিন্ন গছ গছনিয়ে। তথাপিও এতিয়া নতুন নতুন খেতি আহিছে যথেষ্টখিনি, এইখিনি কৰিব লাগিব। এতিয়া বিশেষকৈ ৰঙা চন্দন আহিছে, বগা চন্দন আহিছে, ভেলিনা বুলি আহিছে খেতি, এইবিলাক কৰিবলৈ চেষ্টা ভাবিছোঁ আৰু। আৰু আপোনাৰ যিহেতু কৈছে আপুনি কেৱল কৃষি পালনে মানে কৃষিৰ নহয়, আপুনি পশুপালনো কৰি আহিছে, হয়। তাৰো কেনেধৰণৰ আপোনাৰ হৈ আছে এতিয়ালৈকে পশুপালন? নহয়, প্ৰফিট ধুনীয়াই। মানে এতিয়া গৰুটো বিশেষকৈ মানে গাখীৰটোৰ কাৰণেই আজি যথেষ্ট গাখীৰ পাবলৈও নাই, গতিকে গাখীৰ এতিয়া মুঠতে ঘৰৰ পৰাই বিক্ৰী হয়। এতিয়া ৰাইজে ঘৰতে বিচাৰি আহি গাখীৰখিনি বিচাৰে বিভিন্ন সকাম নিকাম কাম কাজত বা খোৱাৰ কাৰণে ডেইলি। গতিকে গাখীৰৰ পৰা ভাল। এতিয়া গাখীৰ বিশেষকৈ মানে দানা পানী বিশেষকৈ তাত নালাগে, ঘাঁহ আপুনি খোৱালেই হয়। অলপ দানা পানী যোগান ধৰিবই লাগিব, ধৰি লওক প্ৰতিটো। গতিকে লাভজনক গাখীৰ হেৰিটো। আৰু আপোনাৰ শুনিবলৈ পাইছোঁ আপোনাৰ এই ক্ষুদ্ৰ উদ্যোগটোলৈ বিভিন্ন পৰ্যটক এতিয়ালৈকে আহিছে, হয়নে? শুনিবলৈ পোৱা মতে বিভিন্ন ধৰণৰ চিনেমাৰ শ্বুটিঙো চাগে ইয়াত হয়। এতিয়ালৈকে বাহিৰৰ পৰা অহা পৰ্যটক কেনেকুৱা ধৰণৰ ঠাইৰ পৰা আহিছে? আমেৰিকাৰ পৰা আহিছে, অষ্ট্ৰেলিয়াৰ পৰা আহিছে আৰু কোৰিয়াৰ পৰা আহিছে। আপুনি এইটো মানে ৰাইজৰ কাৰণে খোলাকৈ ৰাখিছে? ৰাইজৰ কাৰণে খোলা। আৰু দৰ্শকসকলে ইতিমধ্যে গম পালে সকলো কথাবিলাক। দাদাই খুব সুন্দৰভাৱে আৰম্ভণিৰ পৰা এতিয়ালৈকে এই ক্ষুদ্ৰ উদ্যোগটো তেওঁ একান্ত ব্যক্তিগত প্ৰচেষ্টাৰে চলাই আহিছে। আচলতে আমি কৰোঁ বুলি ভাবিলে চব কামেই কৰিব পাৰোঁ, নহয়নে? গতিকে আমাৰ নৱপ্ৰজন্মৰ সকলৰ কাৰণে এইটো এটা খুব সুন্দৰ আদৰ্শ। তেওঁলোকে খেতিৰে নিজক স্বাৱলম্বী কৰিব পাৰে। আমাৰ ব্যতিক্ৰম অনুষ্ঠানত আমি আপোনালোকক এনেধৰণৰ অনুষ্ঠানবোৰ প্ৰায় দেখুৱাই থাকোঁ। আজি এই অনুষ্ঠানটো তাৰে এটা উদাহৰণ। দাদা, আৰু আপুনি কি ক'ব খোজে আমাৰ এই নৱপ্ৰজন্মসকলক? নৱপ্ৰজন্মসকলক মানে মই এটাই অনুৰোধ কৰোঁ যে আজি কৃষি কৰ্ম যদি আমি নকৰোঁ, আজি দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতে হওক, অন্য ক্ষেত্ৰতে হওক, আমাৰ স্বাস্থ্য ক্ষেত্ৰতে হওক, আমি আজিকালি সকলোৱে জানে প্ৰতিটো বস্তুৱে ভেজাল, বিভিন্ন কাৰণে ভেজাল কৰিবলৈও বাধ্য হয়। খেতিয়কবিলাক নকৰিলেও ব্যৱসায়ীসকলে মানে বহুত দিন ৰাখিবৰ কাৰণে বিভিন্ন মানে ঔষধ প্ৰয়োগ কৰে তেওঁলোকে। গতিকে আমি নিজে যদি সেইখিনি ঘৰতে খেতি কৰোঁ, তেতিয়া আমি এটা ফ্ৰেছ বস্তু এটা নিশ্চয় আমি খাবলৈ পাম। গতিকে এনেধৰণৰ চিন্তাৰে আমি প্ৰত্যেককে কওঁ, মই অনুৰোধ কৰোঁ মানে খেতি কৰক। মানে অন্যৰ কাৰণে বিক্ৰী কৰিবলৈ নহ'লেও নিজৰ ঘৰখনৰ কাৰণে খেতি কৰক বুলি মই কওঁ। আৰু ব্যৱসায় ভিত্তিত যদি কৰিব পাৰে আৰুৱে ভাল। এতিয়া কৃষি আগতে হৈ থকা নাই, ধান মাহ সৰিয়হকে নুবুজায়। এতিয়া গছ গছনি আপুনি ৰোপণ কৰি কোটি কোটি টকা ইনকম কৰিব পাৰে আজি যিটো যুগ আহিছে। গতিকে অকল ধান মাহ সৰিয়হকে খেতি বুলি নকয়, বিভিন্ন আজিকালি আপুনি খেতি বুলি ধৰা হয়। মাছ পালন, তাৰপৰা গাহৰি পালন, ব্ৰইলাৰ পালন, এইবিলাক কৰিও আমি লাভান্বিত হ'ব পাৰোঁ। সেইকাৰণে নতুন প্ৰজন্মই এইখিনি যদি নিশ্চয় কৰিব বিচাৰে, তেওঁলোকেও মোতকৈ বেছি ভাল ধৰণে কৰিব পাৰিব বুলি মোৰ আশা। খুব সুন্দৰ এটা বতৰা দিলে দাদাই। প্ৰিয় দৰ্শক, আমি অনুষ্ঠানটো বহুত বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই ভাল পালে। আৰু যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। দাদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। সকলোৰো মোৰ ধন্যবাদ থাকিলে। কেমেৰা পাৰ্চন শিৱ বৰুৱাৰ সৈতে মাহমৰা লাইভ।